নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আছামিজ জিকে নলেজলৈ। আনদিনাৰ দৰে আজিও লৈ আহিছোঁ মোৰ আন এটি নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ। আজিৰ শিতানত থাকিব 5টা বিশেষ ধৰণৰ প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বাবে দিয়া থাকিব 10 ছেকেণ্ডকৈ সময়। আপোনালোকক যদি আৰু সময়ৰ প্ৰয়োজন হয় তেন্তে ভিডিঅ'টি ৰখাই ল'ব আৰু যদি উত্তৰটো জানে তেন্তে কমেণ্ট বক্সত দিবলৈ নাপাহৰিব। এতিয়া প্ৰথম প্ৰশ্নটো হ'ল, ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন? উত্তৰটো হৈছে ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন হ'ল বিজয় চৌধুৰী। এতিয়া 2 নম্বৰটো প্ৰশ্ন হ'ল, প্ৰথম অসমীয়া চলচ্চিত্ৰৰ কেমেৰামেন গৰাকী কোন? উত্তৰটো হৈছে অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন গৰাকী হ'ল প্ৰতাপ বৰুৱা। এতিয়া 3 নম্বৰ প্ৰশ্নটো হ'ল, ইণ্টাৰনেট কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল ইণ্টাৰনেট ভিন্ট কাৰ্ফে আৱিষ্কাৰ কৰিছিল। এতিয়া 4 নম্বৰ প্ৰশ্নটো হ'ল, কাপোৰত লগা দাগ আঁতৰাবলৈ কি এচিড ব্যৱহাৰ কৰা হয়? উত্তৰটো হ'ল কাপোৰত লগা দাগ আঁতৰাবলৈ অবজেলিক এচিড ব্যৱহাৰ কৰা হয়। এতিয়া 5 নম্বৰ অৰ্থাৎ শেষৰটি প্ৰশ্ন হ'ল, প্ৰেছাৰ কুকাৰ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল প্ৰেছাৰ কুকাৰ ফ্ৰান্সৰ ডেনিছ পেপিনে আৱিষ্কাৰ কৰিছিল। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। পুনৰ 5টা বিশেষ ধৰণৰ প্ৰশ্ন লৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। ধন্যবাদ।